নমস্কাৰ আৰু স্বাগতম জনাইছোঁ সাগৰিকা গোস্বামী চেনেললৈ। আজি আপোনালোকক লৈ গৈ আছোঁ এক আধ্যাত্মিক তথা মাহাত্ম্যমণ্ডিত স্থান মা কালীৰ কাৰেমূৰাস্থিত মন্দিৰলৈ। অসমৰ নলবাৰী জিলাৰ নমাটিস্থিত কাৰেমূৰাত এই মন্দিৰ স্থাপিত হৈছিল 2006 চনত আৰু ইয়াত লগত জড়িত হৈ আছে বিভিন্ন ধৰণৰ আধ্যাত্মিক তথা আচৰিত লগা ঘটনা, যিবোৰ ঘটনাৰ সবিশেষ আপোনালোকক জনাম আৰু আপোনালোকে পঢ়িবলৈ পাব এক কিতাপৰ মাজেৰে। শেষলৈকে ভিডিঅ'টো চাওক আৰু জানক ইয়াৰ সবিশেষ। সপ্তাহৰ মঙলবাৰ আৰু শনিবাৰ তথা অমাৱস্যা, দীপাৱলী, কালী পূজা আদি দিনত এই স্থানত দৰ্শনাৰ্থীৰ ভিৰ দেখা যায়। ইয়াৰ উপৰিও ইয়াত বিভিন্ন সময়ত বিভিন্ন ঠাইৰ তথা ওচৰ পাজৰৰ মানুহো যিকোনো সময়তে থকা দেখা যায়। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা এই মন্দিৰৰ জন্ম বৃত্তান্ত একেবাৰে সাধুকথা যেন লগা তথা আচৰিত। ইয়াৰে স্থানীয় বাসিন্দা মাননীয় শ্ৰীযুত গোপাল চন্দ্ৰ তালুকদাৰদেৱ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক। তেখেতে এক গ্ৰন্থৰ মাজেৰে জাগ্ৰত কালীমা শীৰ্ষক নামৰ গ্ৰন্থৰ মাজেৰে এই মন্দিৰৰ জন্ম বৃত্তান্ত তথা মাহাত্ম্যৰ কথা বৰ্ণিত কৰিছে। কিতাপখনৰ পৃষ্ঠাসমূহ আপোনালোকৰ কাৰণে এই ভিডিঅ'ৰ শেষৰ ফালে অৰ্থাৎ এতিয়া আপোনালোকক দেখাবলৈ ওলাইছোঁ আৰু আপোনালোকে ভিডিঅ'টো শ্ল' কৰি হওক অথবা স্ক্ৰীনশ্বট মাৰি হওক ইয়াৰে কথাবোৰ পঢ়িব বুলি আশা ৰাখিছোঁ, কিয়নো জাগ্ৰত কালীমাত বৰ্ণিত থকা কথাবোৰ একেবাৰে সাধুকথা যেন লগা যদিও একেবাৰে সত্য। আৰু এক শাৰীত ক'বলৈ গ'লে এই মন্দিৰৰ স্থাপনৰ আগতে অৰ্থাৎ 2006 চনৰ আগত এই মন্দিৰৰ সমীপত এই মন্দিৰৰ সন্মুখত যিমানবোৰ দুৰ্ঘটনা অৰ্থাৎ আকস্মিক দুৰ্ঘটনা সংঘটিত হৈছিল, বৰ্তমান সময়ত সেয়া যথেষ্টখিনি কম হোৱা দেখা গৈছে। আৰু স্থানীয় বাসিন্দাসকলে এয়া মা কালীৰ অৰ্থাৎ জাগ্ৰত মা কালীৰ আশীৰ্বাদ বুলিয়ে ক'ব বিচাৰে। সংগীত সম্ৰাট সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাদেৱেও এবাৰ নৈশ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি উভতি অহা ৰাস্তাত এই ঠাইতে অৰ্থাৎ এই মন্দিৰৰ সন্মুখতে, যি সময়ত মন্দিৰ স্থাপিত হোৱা নাছিল, মা কালীৰ এক অৱয়ব দেখাৰ এক কাহিনী এই কিতাপতে উল্লেখ আছে আৰু সেয়াও আপোনালোকে নিশ্চয় পঢ়িব পাৰিব বুলি আশা ৰাখিছোঁ। বিজ্ঞানৰ জয় ময় তথা বিজ্ঞানৰ অভূতপূৰ্ব আৱিষ্কাৰৰ পিছতো হিন্দু ভক্তনাৰ্থীয়ে এই মন্দিৰৰ মাহাত্ম্যতাক গম পাইছে, সেই ভক্তনাৰ্থীয়ে আজিৰ দিনতো এই মন্দিৰৰ বাস্তৱ কাহিনীক অবিশ্বাস কৰিবলৈ কুণ্ঠাবোধ কৰে। কালীমাৰ মন্দিৰ স্থাপনৰ আগত যি ঠাইত পুৱা, দুপৰীয়া, গধূলি, ৰাতি এনেকৈ প্ৰত্যেকটো সময়তে বিভিন্ন ধৰণৰ আকস্মিক দুৰ্ঘটনা সংঘটিত হৈ আছিল, সেই দুৰ্ঘটনা এই মন্দিৰৰ নিৰ্মাণৰ পিছত যথেষ্ট হাম কাটিছে আৰু স্থানীয় ৰাইজে কোৱা অনুসৰি এই মন্দিৰৰ স্থাপনৰ পিছত এতিয়া আকস্মিক দুৰ্ঘটনাৰ সংখ্যা এপাচি শাকত এটা জালুকৰ লেখীয়া হৈছে। আৰু এয়াই হয়তো জাগ্ৰত মা কালীৰ আশীৰ্বাদ তথা শক্তিশালী মন্ত্ৰস্বৰূপ শুভাশীষ। আচলতে সফলতাইহে বিশ্বাস তৰে। সঁচাকৈয়ে বৰ্তমান সময়ত ইয়াত আটাইতকৈ মন কৰিবলগীয়া কথাটো হৈছে, এই মন্দিৰ নিৰ্মাণৰ পিছত যেতিয়া ইয়াত কালী পূজা কৰিবলৈ ধৰিলে, তেতিয়া ৰাইজৰ দান বৰঙণি অথবা ভক্তনাৰ্থীৰ অৰ্থনৈতিক সাহায্যৰে কালী পূজা সমাপন হৈছিল। কিন্তু কেইবছৰমান আগৰ পৰা ইয়াত জমা ধনৰাশিৰ পৰিমাণ ইমানেই বেছি হৈছে যে ইয়াৰ স্থানীয় বাসিন্দা অথবা আন কাৰোবাৰ পৰা টকা দান বৰঙণি হিচাপে উদযাপন সমিতিয়ে খুজিব অথবা দাবী কৰিবলগীয়া হোৱা নাই। বাস্তৱসন্মত ঘটনাৰে এই গ্ৰন্থখন ৰচনা কৰি উলিওৱা মাননীয় শ্ৰীযুত গোপাল চন্দ্ৰ তালুকদাৰদেৱৰ যি লিখনি, সেয়া আপোনালোকে পঢ়িব বুলি আশা ৰাখিছোঁ আৰু সদৌ শেষত পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ তথা আশা ৰাখিছোঁ এই চেনেলটোৰে আপোনালোকে বহু ঠাই দেখা পাইছে আৰু আশা ৰাখিছোঁ আগন্তুক সময়তো আপোনালোকে চাই যাব, মোক সহযোগ কৰি যাব।